So hello guys, আজি কোনো ধৰণৰ ব্লগ নহয়, জাস্ট এটা ফানি চ্যালেঞ্জ কৰিম বুলি ভাবিছোঁ লগৰ মাজত। ফানি চ্যালেঞ্জটো কৰাৰ আগত আমি লগবিলাকক চিনাকি কৰি দিওঁ। এইটো হ'ল সমীৰণ, এইটো হ'ল কৃষ্ণ, এইটো হ'ল উদয়, এইটো হ'ল ৰিলিপ, সৰি এইটো হ'ল বিতুপন আৰু এইটো হ'ল ৰিলিপ কেমেৰামেন। গাইজ এতিয়া মানে চ্যালেঞ্জটো হ'ল কি, ইহঁতে মানে গোটাবিলাকে মুখত পানী ল'ব। যাৰে মানে ফাৰ্ষ্টতে মুখৰ পৰা পানী ওলাই সিয়ে মানে আমি যিকেইটা মানে কিবা এটা চেলেঞ্জ দিম সি কৰিব লাগিব আমাৰ আগত। আৰু যদি নোৱাৰে তাক আমি গোটাইলে পাব্লিক দিয়া হ'ব হয়নে? তো গাইজ এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰ ইউ ৰেডি গাইজ? চ' বলক এতিয়া ষ্টাৰ্ট কৰোঁ। চ' গাইজ গেমখন আৰম্ভ কৰাৰ আগত ইহঁত চাৰিটাৰ মানে কোনে আগে গাব সেইটো আমি আঙুলি ফুটাই মানে হেৰি কৰিম, ডিচিশ্যন ল'ম। সেইটো কাৰণে চাওক কোনে জিকে। গাইজ এতিয়া ফুটাইছোঁ, এতিয়া তোমালোকে ধৰা। ये फंस गया सीएम। वाह क्या मुस्कुराहट है। চ' গাইজ এতিয়া ফাৰ্ষ্ট গান গাব বিতুপনে, সিহঁতে মুখত পানী ল'ব। চ' ষ্টাৰ্ট কৰোঁ খেলখন। 1 2 3 এই ফাৰ্ষ্ট গান বিতুপন নামত। मेरे कोते बाबलू को मैंने भी सब गोली চ' গাইজ এতিয়া আমাৰ ফাৰ্ষ্ট চেলেঞ্জ হাৰিছে সমীৰণে আৰু ইহঁতে মানে চেলেঞ্জ দিব। এতিয়া ভাইটিয়াত কি চেলেঞ্জ দিবা কোৱা? চ' তোমালোকে তুমি ৰেডি নে দিব কাৰণে? দিয়া তুমি এতিয়া আমি গোটাই গেলে ইয়াতে মাজত আহা দিয়া 1 2 3 मतलब वो अलग ही लेवल का बंदा था। গাইজ সমীৰণৰ বডি বিল্ডিং আপুনি লিখি ল'লে। এতিয়া ইহঁত চাৰিটাৰ এইবাৰ আৰু কোনে গায় চাওঁ আমি আৰু আঙুলি ফুটাই। চ' বলক। চ' গাইজ এতিয়া আঙুলি ধৰিব দিলোঁ 1 2 3 কৃষ্ণ। চ' গাইজ কৃষ্ণই বহুত ট্ৰাই কৰিলে কিন্তু কাৰো মুখৰ পৰা পানী ওলোৱা নাই। সেইটো কাৰণে আমি চেলেঞ্জটো উদয়ক দিছোঁ। এইবাৰ উদয়ৰ মুখৰ পৰা মানে উদয় গাব, উদয় কাৰ পানী ওলাই আমি চাব লাগিব। চ' বলক এতিয়া উদয় চেলেঞ্জটো কৰিব। চ' বলক। আজি মনৰ জন্মদিন, আজি মনৰ জন্মদিন, এই জন্মদিন পাতি আমি পাতে মিলেছো। আজি মনৰ জন্মদিন, আজি মনৰ জন্মদিন। চ' গাইজ এতিয়া চেলেঞ্জটো হাৰিছে বিতুপনে। তাৰ মুখতে অলপমান পানী ওলাই গৈছিলে। সেইটো কাৰণে তোমালোকে এতিয়া কি চেলেঞ্জ দিবা কোৱাচোন? চ' বাবু তুমি এতিয়া 10টা পুচাপ মাৰি দিয়া এতিয়া। দিয়া মাৰা 1 2 3 এইটো কি পুচাপ হৈছে নে কি হৈছে? এইটো ঘৰছে तो साला बहुत नीच आदमी रहे। তো এতিয়া গেমখন অলপ চেঞ্জ কৰিব ওলাইছোঁ কাৰণ ইহঁত দুটাতো ওলাইছে, এতিয়া আছে ইহঁত দুটাৰ মানে হাঁহিও মানে মুখৰ পৰা পানী ওলাই নাই ইহঁত দুটাৰ পৰা। সেইটো কাৰণে ইহঁত দুটাক আই কণ্টেক্ট কৰিব দিম। যাৰে পানী আগে ওলাই সি হাৰিব আৰু যাৰ নোলাই সি জিকিব। ঠিক আছে? চ' বলক। এতিয়া দুটাই পানী ল'লে মুখত, এতিয়া দুটা ষ্টাৰ্ট কৰিম হা। 1 তুমি দেখোন লগালেচোন ভাই দিয়া 1 2 3 दरिंदगी चेहरे से टपकती है। नंबर 1 का कमीना। তো গাইজ এই চেলেঞ্জটোৰ উইনাৰ হ'ল উদয়। তো গাইজ আজিৰ কাৰণে এইখিনিয়ে আছিল। য'ত ভিডিঅ'টো আমাৰ ভাল লাগিছে নিশ্চয় আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণৰ কি চেলেঞ্জ লাগে আপোনালোকে মোৰ কমেণ্টত জনাব। চ' আজিৰ কাৰণে বাই বাই।